নমস্কাৰ বন্ধুসকল ওয়েলকাম টু আवर ইউটিউব চেনেল টিএন জব। তো হয় বন্ধুসকল টিএন জবৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। আৰু চাওক বন্ধুসকল আমাৰ যেটো অসম পুলিচ ফালৰ পৰা যেটো 1433টা আপোনালোকৰ নতুনকৈ পদৰ এপ্লাই লাইন আৰম্ভ হৈ আছে। আৰু এতিয়ালৈকে যদি আপোনালোকে এই পদসমূহত এপ্লাই লাইন কৰা নাই তো নিশ্চয়কৈ যেটো অসম পুলিচৰ যেটো জব এলাৰ আছে ওয়েবসাইট আছে তো এইটো মোৰ ডেসক্ৰিপশনত আছে, তাত গৈ আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই লাইন কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ কমান্ডাৰ পদ আছে, গ্ৰেড 4 পদ আছে, তো আসাম পুলিচৰ পদ আছে। তো সম্পূৰ্ণ ডিটেইলছত মই আপোনালোকক এইটো ভিডিঅ'ত জনাই আছোঁ। তো নিশ্চয়কৈ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু এইখিনিতে যদি আপোনালোকে আমাৰ চেনেল নতুনকৈ ভিজিট কৰিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। তো নিশ্চয়কৈ বন্ধুসকল এইটো হৈছে অফিচিয়েল ৱেবছাইট। তো ইয়াতে আমি আপোনালোকৰ যেটো অসম পুলিচ ফালৰ পৰা যেটো 1433টা আপোনালোকৰ নতুনকৈ পদৰ এপ্লাই লাইন চলি আছে। এই পদৰ বাবে যদি আপোনালোকে এপ্লাই লাইন কৰিব বিচাৰে তো কেনেদৰে কৰিব তো সম্পূৰ্ণ ডিটেইলছত জনাই আছে। আৰু ক'ত কিমান পোষ্ট আছে, এজ কিমান লাগিব, আপোনালোকৰ স্যালাৰি কিমান হ'ব তো আপোনালোক সম্পূৰ্ণ সবিশেষ জনাই আছোঁ। তো ইয়াতে তললৈ স্ক্ৰল ডাউন কৰিম। তো এনেদৰে তললৈ স্ক্ৰল ডাউন কৰিম। তো প্ৰথমতে আপোনাৰ যেটো ইয়াতে দেখিব পাৰিছে যেটো আসাম পুলিচ গ্ৰেড 4ৰ আপোনালোকৰ পদ আছে, যেটো কুক বাৰবাৰটা এন্টাৰ আছে 900 আপোনালোকৰ 28টা আপোনালোকৰ পদ আছে। তো এটা আপোনাৰ বয়সৰ সীমা 18 পৰা আপোনালোকৰ 40 ইয়াৰলৈকে আপোনালোকে এপ্লাই লাইন কৰিব পাৰিব। আৰু যেটো নেক্সটত আপোনালোকে দেখিব পাৰিছে আসাম পুলিচ এক্সিছ কনষ্টেবলৰ 200 আপোনালোকৰ 22টা। তো ইয়াতে কোনো চাৰ্টিফিকেট আপোনালোকে নালাগে, এই পদৰ বাবে আপোনালোকে এপ্লাই লাইন আৰম্ভ হৈ আছে। তো ইয়াতে এপ্লাই লাইন কৰিব পাৰিব। তললৈ মই স্ক্ৰল ডাউন কৰিছোঁ। যেটো আমাৰ প্লাটুন কমান্ডো আছে, তো এইটো দেখিছে প্লাটুন কমান্ডো। আৰু আমাৰ যেটো আসাম পুলিচ এছিষ্টেণ্ট জেলাৰৰ পদ আছে, আসাম পুলিচ কনষ্টেবলৰ পদ আছে 211টা ইয়াতে। আৰু এনেদৰে তললৈ গৈছোঁ। তো এইখিনি আছিলে। আৰু এটা আছিল লাখৰ আছে আসাম পুলিচ হাবিলদাৰ হোমগাৰ্ড ৰিক্ৰুটমেণ্ট। তো নিশ্চয়কৈ বন্ধুসকল যদি এতিয়ালৈকে যদি আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই লাইন কৰা নাই তো এই পদসমূহৰ বাবে এপ্লাই লাইন আৰম্ভ হৈ আছে, তো নিশ্চয়কৈ আপোনালোকে কৰি ল'ব পাৰে। আৰু যদি আপোনালোকে কিবা বিশেষ জানিব লাগে তো নিশ্চয়কৈ ডেসক্ৰিপশনত টেলিগ্ৰাম গ্ৰুপৰ লিংক দি আছে, তাতে গৈ আপোনালোকে যোগাযোগ কৰিব পাৰে। তো আজিলৈ এইখিনি এটা ইনফৰ্মেটিভ আছিলে। যদি ভিডিঅ'টো ভাল পালে আপোনাৰ বন্ধু বান্ধৱীৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মোৰ চেনেল নতুনকৈ ভিজিট কৰি থাকে চেনেলটো এটা লাইক কৰি ছাবস্ক্ৰাইব কৰি আগলৈ ৰৈ থাকিব। আজিলৈ এইখিনি। জয় হিন্দ, বন্দে মাতৰম, জয় অসম।